কঁঠাল পৰা নাই কঁঠালটো পকিছে নে নাই চাইছোহে স্যার গছজোপা কিন্তু বহুত ডাঙৰ এইজোপা গছ ডাঙৰেই আমাৰ পৃথিৱীত অসংখ্য সৰু ডাঙৰ গছ আছে এই বিষয়ে তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ গছ-গছনিৰ কথা এই পাঠটোত সুন্দৰভাৱে পঢ়িবলৈ পাবা আহা আমি সেই পাঠটো আলোচনা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন এতিয়া তোমালোকৰ পাঠৰ মাজলৈ যাওঁ আজিৰ তোমালোকৰ পাঠ গছ-গছনিৰ কথা এতিয়া তোমালোকে দেখিছা নহয় এয়া ইমান সুন্দৰ এক পৰিৱেশৰ চিত্ৰ তোমালোকৰ কিতাপত অংকিত কৰি থৈছে ইয়াৰ পৰাই আমি জানো যে হাবিত থাকে বাঘখুং মাছক লাগে খালডুং চৰাই থাকে ডালত এয়াই বিনন্দিয়া আমাৰ মৰত এতিয়া তোমালোকে চোৱাচোন এই সুন্দৰ উদ্ভিদৰ ভিন্ন ৰূপী উদ্ভিদবোৰ ইয়াত সজ্জিত কৰা হৈছে এইজোপা কি গছ বাৰু কঁঠাল গছ কঁঠাল এইজোপা কল এইজোপা তামোল এইজোপা আম আৰু এয়া যে দেখিছা বগাই আছে মাটিত কি বাৰু এয়া ৰঙালাও অতি সুন্দৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যে গছজোপা দেখিছা এইজোপা হৈছে এজোপা চেগুন গছ এনেকুৱা ধৰণৰ চেগুন গছবোৰৰ সাধাৰণতে গা গছ বহুত টান আৰু শকত হয় আৰু বহুত ঠাল ঠেঙুলিযুক্ত বহুত ওখও হয় এনেকুৱা উদ্ভিদবোৰকে কোৱা হয় বৃক্ষজাতীয় উদ্ভিদ বুলি ছাত্ৰ-ছাত্ৰীসকল এয়া দেখিছা নহয় মই আজি আমাৰ এই ক্ষুদ্ৰ চাহ বাগানখনলৈ তোমালোকক লৈ আহিছোঁ আৰু এয়া চোৱাচোন এজোপা কি গছ বুলি ক'লোঁ তোমালোকক চাহ গছ হৈছে চাপৰ আৰু চুপোহা উদ্ভিদ এনেকুৱা ধৰণৰ অন্য উদ্ভিদো আছে তোমালোকৰ যেনে জবা ফুল তগৰ জেতুকা ইত্যাদি এনেকুৱা ধৰণৰ চাপৰ আৰু এই যে দেখিছা তোমালোকে চাপৰ আৰু এই জোপোহা উদ্ভিদবোৰ এনেকুৱা উদ্ভিদবোৰকে কোৱা হয় তোমাৰ গুল্মজাতীয় উদ্ভিদ এই যে দেখিছা তোমালোকে এইজোপা হৈছে এজোপা লাও গছ এনেকুৱা ধৰণৰ লাও জাতীয় উদ্ভিদবোৰৰ এই গা গছ কোমল আৰু লেহুকা সেয়েহে ইহঁতে চেগুন গছৰ দৰে বা আম গছৰ দৰে থিয় হৈ থাকিব নোৱাৰে ইহঁত বগাই যায় আৰু এনেকুৱা পাণ জালুক কোমোৰা জিকা ভোল ইত্যাদি সকলো উদ্ভিদবোৰো সাধাৰণতে বগাই যায় আৰু বগাই যাবৰ কাৰণে এনেকুৱা ধৰণৰ দেখিছা নহয় এইখন এনেকুৱা চাং সাজি দিয়া হয় আৰু কিছুমান এনেকুৱা লতা জাতীয় উদ্ভিদ গছত বগাই যায় আৰু এনেকুৱা গা গছ কোমল আৰু লেহুকা গছ উদ্ভিদবোৰকে কোৱা হৈছে তোমাৰ লতা জাতীয় উদ্ভিদ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱাচোন এয়া দেখিছা নহয় তোমালোকে কিছুমান ঘাঁহ দেখিছা নহয়নে এই ঘাঁহ জাতীয় উদ্ভিদবোৰ অৰ্থাৎ ইহঁতৰ গা গছ একেবাৰে সৰু আৰু কোমল কিছুমান ইহঁতৰ তোমাৰ ফপোলাও আছে এনেকুৱা ধৰণৰ উদ্ভিদবোৰকে কোৱা হয় তৃণজাতীয় উদ্ভিদ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক মই তৃণজাতীয় উদ্ভিদৰ কথা কৈ আছিলোঁ এতিয়া তোমালোকে তৃণজাতীয় উদ্ভিদৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদজোপাই হৈছে বাঁহ তোমালোকে মনত ৰাখিবা দেই বাঁহ গছো হৈছে তৃণজাতীয় উদ্ভিদ কাৰণ বাঁহ গছৰ গা গছ ফপোলা এতিয়া আমি যিবোৰ গছ-গছনি পাইছোঁ এই গছ-গছনি বৃক্ষ লতা গুল্মৰ তৃণ এই চাৰিভাগৰ গছ-গছনিবোৰনো আমাৰ কি কামত ব্যৱহৃত হয় আমি চোৱাচোন কাঠৰ তক্তা আৰু বাটাম আদি আমি গছৰ পৰাই পাওঁ নহয়নে আকৌ এনে কিছুমান গছ আছে যিবোৰৰ পৰা আমি কাপোৰ প্ৰস্তুত কৰিব পাৰোঁ অৰ্থাৎ কপাহ গছৰ সূতাৰ পৰা সূতা কটা হয় আৰু সেই সূতাৰে আমাৰ কি কৰা হয় কাপোৰ প্ৰস্তুত কৰা হয় আৰু আমাক গছে লগতে কি দিয়ে ছাঁ দিয়ে আৰু গছে বায়ু নিৰ্মল কৰে তোমালোকে এই কথাটো জানাই নহয়নে সেয়েহে আমি যিকোনো ধৰণৰ গছক আঘাত কৰিব নালাগে তদুপৰি গছে আমাক কিছুমান ঔষধ আৰু সুগন্ধি দ্ৰব্য গছৰ পৰা আমি পাব পাৰোঁ যি ধৰণে আমাৰ মানিমুনি ভেদাইলতা আমাৰ সাধাৰণতে আমাৰ অসম ভূমিত থকা যিমানবোৰ উদ্ভিদ আছে তাৰ প্ৰায় ৮০% আমাৰ ঔষধতে ব্যৱহৃত হয় তাৰোপৰি সুগন্ধি দ্ৰব্য অৰ্থাৎ ৰজনীগন্ধা গোলাপ কেমলিন ইত্যাদি আমাৰ সুগন্ধি দ্ৰব্য প্ৰস্তুতকৰণত ব্যৱহৃত হৈ আছে সেয়েহে আমি আমাৰ প্ৰকৃতিক ধ্বংস কৰিব নালাগে অৰ্থাৎ গছ থাকিলেহে মানুহ থাকিব আৰু এটা কথা মনত ৰাখিবা যদিহে গছক কৰা আঘাত শেষ নহ'ব মানুহ হাতীৰ সংঘাত
ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱাচোন তোমালোকৰ পাঠ্যপুথিত এনেকুৱা ধৰণে কিছুমান গছৰ পাতৰ চিত্ৰ অংকন কৰি থৈছে নহয়নে এই গছৰ পাতবোৰনো কি গছৰ পাত তোমালোকে নিজে লক্ষ্য কৰাচোন এইটো কি পাত বাৰু তুমি কোৱাচোন কলগছৰ পাত কলগছৰ পাত নহয়নে এইটো কি চোৱাচোন নিম পাত নিম পাত এয়া নাৰিকল নাৰিকল এইটো কঁঠাল পাত এইটো কল কচু কচু পাত এইটো আম পাত এইটো এইখিলা হৈছে পান আৰু এইটো মানিমুনিৰ পাত আৰু এইটো হৈছে আহঁত পাত গুড এনেকৈ আমি যিকোনো ধৰণৰ উদ্ভিদবোৰৰ লগত পৰিচয় হ'ব লাগে আৰু তোমালোকে এনেকুৱা ধৰণে যিকোনো গছবোৰ যেতিয়া পাবা গছৰ পাতবোৰ পাবা তলত সৰি থকা সেই পাতবোৰ আনি তোমালোকে এলবাম প্ৰস্তুত কৰিব পাৰা এতিয়া চাবা তোমালোকৰ ইয়াতে কিছুমান গছৰ পাত অংকন কৰি থৈছে এইটো গছৰ পাত হৈছে তোমাৰ কলগছৰ পাত এই কলগছৰ পাতটো আমাৰ কি কামত ব্যৱহাৰ কৰোঁ আমি কলগছৰ পাতটো যিকোনো ধৰণৰ বিয়া সকামত আমি খাদ্য খাবৰ বাবে বা খাদ্য ঢাকি ৰাখিবৰ বাবে আমি ব্যৱহাৰ কৰোঁ তদুপৰি আমাৰ ইয়া হৈছে চাহপাতৰ পৰা আমি চাহ প্ৰস্তুত কৰিব পাৰোঁ ইয়া হৈছে তেজপাত আমি খাদ্য হিচাপে ব্যৱহৃত কৰিব পাৰোঁ ৰন্ধন কাৰ্যত দি দিব পাৰোঁ আৰু এইটো হৈছে আমাৰ টকৌ গছৰ পাতৰ জৰিয়তে আমি জাপি সজা বা আগৰ দিনত আমাৰ কিছুমান বাঁহৰ ঘৰৰ ওপৰত ছাল দিবৰ বাবেও টকৌ পাত ব্যৱহাৰ কৰোঁ আৰু এইটো যে দেখিছোঁ আমি এইটো হৈছে আমাৰ তাল গছৰ পাত এই তাল গছৰ পাতৰ জৰিয়তে আমি বিচনী সজা হয় তদুপৰি এইবোৰ তোমালোকে দেখিছাই তুলসী আৰু ইয়া হৈছে নিমপাত তুলসী আৰু নিমপাতক আমি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰোঁ তদুপৰি চিত্ৰনলা পাতৰ পৰা আমি ভিন্ন ধৰণৰ তেল উলিওৱা হয় এই তেল বেলেগ কামৰ লগাব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই পাঠটো তোমালোকে যদি পঢ়ি ভাল পাইছা তেতিয়াহ'লে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা